বন্ধুসকল আজি বৌহঁতৰ নামঘৰত শৰাই দিয়া আছে, গতিকেলৈ বৌয়ে ঘৰত নিমকিখিনি এৰি থৈ আহিছিলে আৰু মই নিমকিখিনি দিবৰ কাৰণে আহিলোঁ। আৰু এইফালে নামঘৰত দেখিছোঁ ভকতসকলে আৰু গোপিনীসকলে দিনৰ পৰাই চাফ চিকুণ কৰি আছে, কাম কাজত লাগি আছে। আৰু এইখিনি নিমকিখিনি চাহৰ লগত খাবৰ কাৰণে আৰু ৰাতি হ'লে ময়ো আহিম বুলি ভাবিছোঁ নামঘৰলৈ। এপাক ভাল লাগিব, ভাদ মাহত নামঘৰলৈ আহি সঁচাকৈয়ে বহুত ভাল লাগে। আৰু বন্ধুসকল ধুতি পাঞ্জাবী পিন্ধি ৰেডি, পবিত্ৰ ভাদ মাহ, তাৰ কাৰণে নামঘৰলৈ যাব ওলাইছোঁ। আমাৰ পূজা যাব নোৱাৰে তাৰ সুবিধা, গতিকেলৈ আমি মুনু আৰু মই যাম, লগত দাদাহঁত যাব। দাদাহঁতৰ নামঘৰ আজি দাদাহঁতক শৰাই দিয়া আছে, গতিকেলৈ দাদাহঁতৰ লগতে ওলাইছোঁ আমি। আৰু এই পবিত্ৰ ভাদ মাহত নামঘৰলৈ যোৱা অকণমান সুবিধা পাই ভাল লাগিছে। পবিত্ৰ ভাদ মাহটোত এদিন নামঘৰলৈ গ'লে ভাল লাগে। সদায় যাবলৈ পাৰিলে ভাল আছিলে, কিন্তু সদায়তো যাবলৈ নোৱাৰোঁ, আৰু সেইটো কাৰণে আজিয়ে দাদাহঁতক শৰাই দিছে, আজিয়ে যাওঁ। গতিকেলৈ বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাই থাকক। নামঘৰৰ ভিডিঅ' তাত ভাল লাগিব, নামঘৰলৈ গ'লে মনটোও ভাল লাগে। আৰু বন্ধুসকল মোৰ চেনেলটোত যদি নতুনকৈ আহিছে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। ব'লা কৃষ্ণ সৰ্বজন কৃপা কৃষ্ণ। বন্ধুসকল আমি বাহিৰতে বহি আছোঁ। সঁচাকৈ পবিত্ৰ ভাদ মাহত নামঘৰ বুলিলে কিমান ভাল লাগে, চাওকচোন কি ধুনীয়া এটা পৰিৱেশ, ভক্তি পৰিৱেশ, ইমান ভকত গোপিনী আহিছে আৰু সঁচাকৈ ভাল লাগিছে। চাওক আৰু আমি বাহিৰৰ ফালে বহি আছোঁ, ইফালে ভিতৰত সেৱা কৰি আহিলোঁ আৰু সঁচাকৈ ভাল লাগিছে। বন্ধুসকল এতিয়া সেৱা চেৱা কৰি হৈ গ'ল, বাহিৰতে আহি অকণমান ৰখিছোঁ। অকণমান দেৰি হোৱা হ'লে সেৱা কৰিব নাপালোঁ হয়। আৰু এতিয়া প্ৰসাদ বিতৰণ কৰিব, প্ৰসাদ খাম। সঁচাকৈ ভাদ মাহত নামঘৰৰ প্ৰসাদ খাই বহুত ভাল লাগে। আগতে ভাদ মাহ সোমালে বুলি ক'লে আৰু দেউতাহঁতে ডেইলি ঘৰলৈ প্ৰসাদ আনে আৰু সেই প্ৰসাদ খাওঁ। আৰু ভাদ মাহ বুলি ক'লে গাঁওখনলৈ মনত পৰে একদম বন্ধুসকল। দিনত গোপিনীয়ে নাম লয়, ৰাতি ভকতসকলে নাম লয় আমাৰ তাত। সঁচাকৈয়ে ভাদ মাহ বুলি ক'লে গোটেই গাঁৱৰ নামঘৰবোৰ একদম ভক্তি ৰসে ৰজন জনাই থাকে, একদম ভাল লাগে। আৰু আজিও আমি আহিছোঁ নামঘৰত, সঁচাকৈ বহুত ভাল লাগিছে। আৰু প্ৰসাদ খাম, অকণমান পিছত প্ৰসাদ দিব। প্ৰসাদকেইটা খাই বহুত ভাল লাগে ভাদ মাহৰ নামঘৰত। আৰু বহুত ভকত আহিছে, গোপিনী আহিছে, সঁচাকৈ ইয়াত বহুত মানুহ হয়। আৰু নামঘৰটো ইমান ধুনীয়া নামঘৰ, ডাঙৰ নামঘৰ, ভাল লাগিছে। আৰু গোটেই চাকি জ্বলাই থৈছে, ৰাস্তা গেটৰ সন্মুখতো চাকি জ্বলাই থৈছে। আৰু সেৱা কৰিবলৈ নাপালোঁ, অকণমান দেৰি হোৱা হ'লে সেৱা কৰিব পালোঁ, ভাল লাগিলে তাকে। আৰু এতিয়া আকৌ ভিতৰলৈ যাম, বাহিৰত আহিছিলোঁ অকণমান, ভিতৰত বহুত মানুহ আছে যে সেইটো কাৰণে অকণমান কথা চথা ক'বৰ কাৰণে লাজ লাগে, সেইটো কাৰণে বাহিৰতে ওলাই আহি অকণমান কৈছোঁ। আৰু ব'লক ভিতৰত একেবাৰে প্ৰসাদ চসাদ খাওঁগৈ, লগ পাম। এইফালে আমাৰ মুনুৱে লগ পালে, মুনুৰ লগৰকেইটা খেলি আছে, তাৰ স্কুলৰ ফ্ৰেণ্ডকেইটা লগ পালে, সি খেলি আছে। এইফালে তাৰ দূৰত দুটা লগ পালে, তন্ময়, কৃপাল, এইকেইটা দৌৰা দৌৰি কৰি আছে। আৰু এইফালে অলপ সময়ৰ পিছতে প্ৰসাদ ল'ব, এইবোৰ কলপাত চলপাত নি আছে। প্ৰসাদ বিতৰণ হৈ গ'ল, এতিয়া আমি প্ৰসাদ খাম। আৰু এইফালে আমাৰ মুনু বহি আছে প্ৰসাদ খাবৰ কাৰণে, আৰু ময়ো হাতত লৈ আছোঁ। ভকতে আশীৰ্বাদ দিলে খাম আৰু ৰখি আছোঁ তাৰ কাৰণে। কোৱা এইফালে ইমান পায়স, এইফালে এগিলাচ পায়স, এয়া পায়স, এয়া লগত প্ৰসাদ। আৰু এইফালে মুনু পায়স মুনুৱে খোৱাই নাই, বেছি হৈ গ'ল। আৰু মোৰ এয়া প্ৰসাদ এভাগ খাই শেষ হ'ব হ'ল। আৰু বন্ধুসকল এতিয়া প্ৰসাদ চসাদ খাই বৈ হৈ গ'ল। আৰু এতিয়া মই ৰখি আছোঁ, যিসকল মানুহে আজি শৰাই দিছিলে সেইসকল মানুহৰ কাৰণে এখন পাত আকৌ সজাই থোৱা হয়। আৰু সেই পাত ল'বৰ কাৰণে ময়ো ৰখি আছোঁ। ময়ো কিবা এটা অৰিহণা দিছিলোঁ, গতিকে মোৰ নামটো লিখাই আছিলে। আৰু ইমান ধুনীয়াকৈ পাতবোৰ সজাই থৈছে, এখন পাত লৈ ল'লে হ'ল, নাম আহিলেই
যাম আৰু বন্ধুসকল আপোনালোকেও ভাদ মাহটোত সন্ধিয়া সময়ত এনে থকাতকৈ নামঘৰলৈকে যাবচোন। সঁচাকৈ নামঘৰত গৈ ভাল লাগে ভাদ মাহত। আৰু এইফালে চাওক নামঘৰৰ ওচৰতে ৰেল আলি আছে, ৰেলৰ ট্ৰেইন গৈ আছে এখন, আৰু এখন ৰখিও আছে দুলীয়াজান ষ্টেচনৰ ওচৰত। আৰু বন্ধুসকল প্ৰসাদ খাই বৈ আহিলোঁ বাহিৰত, এতিয়া ৰখি আছোঁ। এইটো প্ৰসাদৰ টোপোলা ইমানে প্ৰসাদ হৈ গ'ল। মোৰ প্ৰসাদ, মুনু প্ৰসাদ, আকৌ পূজাৰ কাৰণে এভাগ দিছে প্ৰসাদ, আকৌ পায়সো 3খন পাত দিলে মোৰ কাৰণে, মুনুৰ কাৰণে, আৰু আকৌ পূজাৰ কাৰণে দিলে এখন পায়সৰ পাত। আকৌ ভকত বিলনীয়া এজনে মানে বিলাই যাওঁতে শেষত এখন পাত আছিলে, ইয়াতে শেষ কৰি যাওঁ বুলি মোক আকৌ এখন দি থৈ গ'ল। ভাল লাগিলে। আৰু ইমানে প্ৰসাদ টোপোলা এতিয়া লৈ যাম ঘৰত, খাই থাকিমগৈ ঘৰত গৈ। আৰু আজি সঁচাকৈয়ে নামঘৰত আহি ভাল লাগিলে। আৰু যদি বন্ধুসকল মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট কৰিব। আৰু যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো বন্ধুসকল ইমানতে সামৰিছোঁ। আৰু